Hello everyone, welcome back to my channel. আজি মই horumasৰ এটি টেস্টি ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াইছো। আশা কৰিছো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মাছটো এনেকৈ মই পেটুটো উলাই লম। পেটুটো উলাই ললে তিতাটো নালাগে। এয়া হৈছে জলকীয়া গছ আমাৰ ঘৰৰ আৰু এই আইটাই মোক কেটামান জলকীয়া চিঙি দিছে। চাও কি সুন্দৰকৈ লাগিছে হয়নে? কেটা চিঙিলে আৰু দুটাও দি দিও। ইয়াতে এতিয়া মই পিয়াজ 4টা লৈছো, সৰু বিলাহী এটা, নহৰু মই কেইফুটামান লৈছো, জলকীয়া আৰু ধনিয়া পাত। এতিয়া মই গুটিখিনি কাটি লম আৰু নহৰুখিনিও মই সৰু সৰুকৈ কাটি লৈছো। ইয়াতে মই আদা নহৰু পেষ্টটো ইউজ কৰিম। জলকীয়াখিনিও মই অকল মাজত অকমান ফালি লৈছো আৰু বিলাহীখিনিও মই সৰু সৰুকৈ কাটি লৈছো। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে দিছো মিঠাতেল। তেলটো অলপ বেছিকৈ দিলে টেষ্ট হয়। তেল গৰম হৈ গৈছে, এতিয়া মই ইয়াতে দি দিছো পিয়াজটো পুৰি যাব। এতিয়া পিয়াজখিনি অকমান গোল্ডেন ব্ৰাউন হ'ব ষ্টাৰ্ট কৰিছে। ইয়াতে মই ইয়াতে দি দিছো আদা নহৰু পেষ্ট। ইয়াতে পিয়াজটো বেছিকৈ দিলে ভাল লাগে। একেবাৰে সিম্পল ৰেচিপি হয় কিন্তু খাবলৈ খুবেই টেষ্টি হয়। সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এতিয়া মই কাটি থোৱা নহৰুখিনিও দি দিম ইয়াতে। নহৰু কেঁচা স্মেলটো গ'লে ভাল লাগিব, নহ'লে খাব বেয়া লাগিব। এইখিনি অকণমান সময় ভাজি লম যাতে। এতিয়া ইয়াতে মই দি দিম কাটি থোৱা বিলাহীখিনি। কাটি থোৱা বিলাহীখিনি দিছোঁ আৰু মই এতিয়া বিলাহীখিনি অকণমান সময় ভাজি লম যাতে ৰং গুড়া, আধা চামুচ জিৰা পাউডাৰ আৰু এতিয়া গোটেইখিনি অকণমান সময় ভাজি লম। আৰু ইয়াতে দি দিম মই জলকীয়া কেইটা। অকণমান জ্বলাকৈ দিলে ভাল লাগে জলকীয়া। এয়া গোটেইখিনি ভাজি লৈছোঁ এতিয়া। আৰু এতিয়া মই ইয়াতে দি দিম মাছখিনি। মই মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি লোৱা নাই। ইয়াতে দি দিম মই নিমখ হালধিও সানি লোৱা নাই। মই এতিয়া ভাজি থাকোঁতেই দি দিছোঁ নিমখ হালধি। আৰু এতিয়া মই গেছটো হাই ফ্লেমত থৈ মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। এয়া মোৰ মাছখিনি মই ভাজি লৈছোঁ। মই ঢাকনি একেবাৰে ইউজ কৰা নাই কাৰণ কি মই মাছখিনি শুকানকৈ ভাজিম। ইয়াতে এতিয়া মই দিম আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো অনলি মই কালাৰৰ কাৰণে দিছোঁ, অকল কালাৰৰ কাৰণে দিছোঁ। ইয়াৰ পিছত মই ইয়াতে দিম অলপ চিলি ফ্লেক্স। চিলি ফ্লেক্স দিলে খাবলৈ ভালো লাগে, চাবলৈও ভাল লাগে। এয়া চাওক মোৰ মাছখিনি অলমষ্ট শুকান হ'বলৈ ষ্টাৰ্ট হৈ গৈছে আৰু তেলখিনিও অকণমান এৰি দিছে। ফ্ৰেণ্ডছ, আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, খুবেই ভাল লাগে। গৰম গৰম ভাত আৰু মচুৰ দালিৰ লগত এনেকৈ আপোনালোকে সৰু সৰু মাছ পিঁয়াজ দি ভাজি খাবচোন। খুবেই সিম্পল ৰেচিপি হয় কিন্তু বহুত টেষ্টি হয়।
কমেণ্টত মোক জনাবচোন আপোনালোকৰ বাৰু কেনেকুৱা লাগিল ৰেচিপিটো। এয়া মোৰ মাছখিনি মচমচীয়াকৈ ভাজা হৈ গৈছে। এয়া চাওক, এয়া এতিয়া মই একেবাৰে শেষত ইয়াতে দিম কেঁচা ধনিয়া পাত। ফ্ৰেণ্ডছ, মই এতিয়া নমাই লৈছোঁ। চাওক, দেখাত ইমান ধুনীয়া লাগিছে নহয়, দেখিয়ে খাওঁ খাওঁ লাগিছে। এয়া গৰম গৰম ভাত দালিৰ লগত একদম মজা লাগিব। ফ্ৰেণ্ডছ চাওক, আপোনালোকে